হাই গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো খবৰ নিশ্চয় ভালেই আৰু অন্য এটা নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। ব্লগটো চাব বুলি আশা কৰিছোঁ আৰু সকলোৱে মোক ছাপোৰ্ট কৰিব আৰু চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। এয়া আজি ৰাতিপুৱাই হাজবেণ্ড আৰু মই এফালে যাবলৈ ওলাইছোঁ। ঘৰৰ পৰা ওলাই আহিলোঁ। ওলাই আহি এয়া আহোঁতে বজাৰ পালোহি। এয়া বজাৰত গাহৰি দেখিলোঁ। গাহৰি অলপ খাবলৈ বৰ মন গৈ আছে। যোৱাকালিয়ে খাবলৈ মন গৈছিল, কিন্তু যোৱাকালি নোপোৱাৰ কাৰণে আজি লৈ ল'লোঁ। এইফালে ঘৰলৈ আহিলোঁ। এইফালে বেটিক আজি নিয়া নাই। বেটি গাটো বৰ এটা ভাল নহয়। তাই মানে ভনীয়েকক বাৰাণ্ডাতে খেলাই আছে আৰু ফুৰাই আছে। তাৰপিছত এয়া লাই শাক লৈ আহিছোঁ। এই মূলা দুটা এনেই দি দিছে আৰু দাদাজনে। আৰু এয়া গাহৰি মাংস লৈ আহিছোঁ। এতিয়া গাহৰি মাংস আৰু ভাত বনাই লওঁ, যিহেতু বহুত সময় হৈ গ'ল। টাইমটো 2টা বাজিলে। এতিয়া বনাই মেলি লওঁ। ফালে মই সকলোবোৰ কাটি কুটি ৰেডি কৰি ধুই পখালি থৈ দিছোঁ। এইফালে আমাৰ বেটীয়ে আকৌ অকণমান যেনত খেলি আছে। তাইও খেলি বৰ ভাল পায় দুইজনী। আজি তাই স্কুল নগ'ল, মানে গাটো ভাল নহয় যে। তাকে এয়া কেৰাহীত তেল দি দিলোঁ। পিঁয়াজ, আদা, নহৰু, জলকীয়া সকলোবোৰ আজি একেলগতে দি দিছোঁ আৰু যিহেতু ভোক লাগিছে, সময় নাই, ভোকত থাকিব পৰা নাই, সেইবাবে খচং মচং কৰি বনাই দিছোঁ। সেইদিনা বতাহ ধুমুহাত আমাৰ পিছফালে গোটেই গছবোৰ পৰিলে। তাকে পিঁয়াজটো অলপ মই ৰঙা কৰিলোঁ। ৰঙা কৰি গাহৰিখিনি দি দিওঁ। গাহৰিখিনি অলপ মিলাই লওঁ ভালদৰে। তাৰপিছত নিমখ দি দিওঁ, হালধি দি দিওঁ আৰু জলকীয়া গুড়ি পাউডাৰ অলপ দি দিছোঁ। তাকে ধুনীয়াকৈ মিলাই লওঁ। মিলাই কিনি আজি যিহেতু লাই শাকৰ লগত খাম আৰু লাই শাকৰ লগত গাহৰি মাংস খাই বৰ ভাল লাগে আৰু মোৰতো এনেও বহুত খাবলৈ মন গৈ আছিল। এইফালে গাহৰি মাংসটো তলত অলপ লাগি থৈছে। অলপ পানী মই দি দিব লাগিব। এয়া আলুকেইডোখৰো দি দিওঁ। আলুকেইডোখৰ দি ধুনীয়াকৈ মিহলাই মিক্স কৰি লওঁ। তাৰপিছত লাই শাককেইডাল দিম আৰু এতিয়া এয়া পানী অকণ দি দিছিলোঁ, কিয়নো লাগি থৈছিলে কেৰাহীত, সেইবাবে এতিয়া লাই শাকখিনি দি দিছোঁ। লাই শাকখিনি একদম অলপ শুকাব লাগিব। লাই শাকটো এনেও কেৰাহীখন ভৰ্তি হৈ গৈছে। এইফালে পানী দি দিছিলোঁ। পানী দিয়ে উতলালোঁ। এয়া গাহৰি মাংস হ'লেই আৰু খাবহে লাগে। এতিয়া বৰ ধুনীয়াকৈ ভলভলাই উতলি আছে একদম। এইফালে আমাৰ সকলোৰে, আমাৰ 3টা বাপেক জীয়েক মোৰ ভাত বাঢ়ি ল'লোঁ। এতিয়া খাবহে লাগে। ভাতটো বাঢ়ি লওঁ, এয়া খাওঁ আৰু। ভোক লাগিছে বিৰাট জোৰছে। ভোক লাগিলে থাকিব নোৱাৰোঁ এতিয়া। এতিয়া ভাতকেইটা খাই ল'লোঁ। খাই বৈ এতিয়া আজৰি হোৱাই নাই বাৰু। বাচনকেইটা ধুই লওঁ। বাচনকেইটা ধোৱাৰ পিছতে আজৰি হ'ম। তো খাই লোৱাৰ পিছততো এনেও ভাগৰ লাগে আৰু দিনত এবাৰ নহ'লে একদম মনটোও ভাল নালাগে। সেইবাবে খাই বৈ এতিয়া বাচন ধুলোঁ আৰু ধুই মেলি শুব লাগে আৰু। তো বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। অন্য এটা ব্লগলৈ আকৌ লগ পাম। তো যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, থেংক ইউ।